হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চববিলাকে ভালে আছে। আজি আমি তামোলপুৰত যাম। তামোলপুৰত জানেই তেলচুৰা থাকে, তো তেলচুৰাক আমি আজি লগ কৰিম। তো কি কথা পাতোঁ, কি কথা নাপাতোঁ, চববিলাক আপোনালোকক দেখাই থাকিম। ভিডিঅ'টোৰ পৰা স্কিপ নকৰাকৈ চাই থাকক। তেলচুৰাৰ লগত পুৰা এটা সৰু ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে পুৰা চাই থাকক। আমাৰ মৰমৰ তেলচুৰা, তো তোমাৰ অৰিজিনেল নামটো কৰণ দাস ন? কৰণ ডেকা। তো গাইজ, আমি চবেই জানো তেলচুৰা বুলিয়ে, কিন্তু আমাৰ ভাইটিৰ নাম হৈছে কৰণ ডেকা। তো ভাইটি, ভাল লাগিল লগ পাই কিনে। তো তুমি নতুন কি কৰি আছা? নতুন এতিয়া মানে তেলচুৰা কূটনীতি বুলি এখন চিৰিয়েল বনাইছোঁ ইউটিউবতে ন? তো আপোনালোকেতো চবেই চায়ে, তোমালোকৰ ভইচ আছাম ন? কমেডি আছে। আগতে ভাইটি ভইচ আছামত কৰিছিল, এতিয়া ভইচ আছামত নকৰে, তো কমেডি আছামত কৰে। তো যিবিলাকে ক'বাই নালাগে আৰু যিবিলাকে নাচয় বুলি, তো চববিলাকে চায়ে গমেই পাওঁ। হ'লেও যিবিলাকে নাচয় কমেডি আছাম, তো ছাবস্ক্ৰাইব কৰি দিব আৰু চববিলাকে চাব। আৰু তো নতুন কিবা পৰিকল্পনা আছে আৰু? নতুন ভবা নাই। এতিয়া কি কৰি আছা বুলি ক'লা? তেলচুৰা কূটনীতি মানে। তেলচুৰা কূটনীতি বনাইছে। কিমানটা এপিছড গ'ল? এতিয়া 10 নম্বৰ বনাম আৰু। 10 নম্বৰ বনাবা। তো দিছা ন? আগতে দিলা না তুমি? আপলোডটো দিছা? আপলোড দিছে। যদি আপোনালোকে চোৱা নাই, কমেডি আছামত যাই কেনে তেলচুৰাৰ কূটনীতি চাব। তো ভাল লাগিল লগ পাই ভাইটিক। আমি আহিছিলোঁ তামোলপুৰত, তো তামোলপুৰতে ভাইটি থাকে। এইখিনি কি জেগা বুলি কয় তোমালোকৰ? সৌৰাগুৰি বুলি কয়। বহুত ভাল লাগিল। কিন্তু তেলচুৰা যেনেহেন দেখে এনে নহয় দে, বহুত ডাঙৰ হৈ গৈছে। সৰু তেলচুৰা হৈ থকা নাই। তো ইফালে আমাৰ দাদাও আছে। দাদাৰ নামটো কি আছিল? নমস্কাৰ, মোৰ নাম চন্দন নাথ। চন্দন নাথ দাদাকো লগ পালোঁ। শ্বুটিং কৰি আছিল কমেডি আছামত তেলচুৰাৰ কূটনীতি বুলি। তো ময়ো আজি ভাগ্যক্ৰমেহে লগ পালোঁ তেলচুৰা আহাৰ শ্বুটিঙৰ মানে 2 ঘণ্টা ব্ৰেক দিছিল। তো মই আহি পালোঁ, আহি পাই কিনে লগ পালোঁ তেলচুৰাক। তেলচুৰা সোধোঁ, তেলচুৰা নহয় আমাৰ কৰণ ডেকা সোধোঁ। ঘৰত কোন কোন আছে তোমাৰ? মা দেউতা মই আৰু তো তুমি মানে ইয়াতে থাকা? মামাহঁতৰ ঘৰতে। তো তেলচুৰাই মামাহঁতৰ ঘৰতে থাকে। আৰু তোমাৰ মা দেউতা ভাইটি ক'ত থাকে? গুৱাহাটীত থাকে। তুমি কিমান ক্লাছত পঢ়ি আছা? মই এবাৰ ক্লাছ 6 পাইছোঁ। ক্লাছ 6 পাইছা? তো গম পাইছে তেলচুৰাই সৰু তেলচুৰা হৈ থকা নাই, পূৰা ক্লাছ 6 পাইছে। তো তুমি এখন স্কুলত যাৱা, তোমাক কি বুলি মাতে? কৰণ দাস বুলি মাতে না তেলচুৰা বুলি মাতে? মোতচেকি সৰু ক্লাছ তেলচুৰা বুলি মাতে আৰু ডাঙৰ বোলে কৰণ বুলিয়ে মাতে। আৰু তোমাৰ সেই কি কয়, টিচাৰবিলাকে তোমাক কি বুলি মাতে? কৰণ বুলিয়ে মাতে। কৰণ বুলি মাতে ন? তোমাৰ কাৰণে জোকাই না তেলচুৰা বুলি? জোকাই না? আৰু চববিলাকে চাই না তোমাৰ ভিডিঅ'? কয় না যে তুমি আজি আপলোড দিলা ভিডিঅ' এটা, কালি স্কুলত যোৱাৰ পিছত কি কয়? ভাল লাগিছে বুলি কয় ভিডিঅ'টো। ভাল লাগছে বুলি কয় আৰু। তো তোমাৰ কিবা নতুন পৰিকল্পনা আছে না, মানে আগক লগি আৰু? আগলৈ আপোনালোকে চাই যাব ভিডিঅ'বোৰ আৰু ছাপোৰ্ট কৰি যাব আমাক। নহয়, এনেই তোমাৰ টিভি যাবৰ মন আছে না নাই? চিৰিয়েল বা ফিল্ম কৰিব মন আছে না নাই? মন আছে। তো কৰবা চেষ্টা কৰি থাকবা তুমি সদায়। তো চবে ছাপোৰ্ট কৰিব, বিলাকে ছাপোৰ্ট কৰিব আৰু কমেডি আছাম চাই থাকব। তেলচুৰাৰ নতুন তেলচুৰাৰ কূটনীতি এপিছড 10 নম্বৰ কৰি আছে। 10 নম্বৰ কৰি আছে। তো চববিলাকে চাই থাকক, পাব আপোনালোকে তেলচুৰাৰ কূটনীতি। তো ইয়াতে পূৰা শ্বুটিং চলিয়ে আছে। তো মই কিবা কৰিহে লগ পালোঁ, 2 ঘণ্টা ৰেষ্ট দিছিল। তো আপোনালোকে চবে চাব, পূৰা মজা এটা এপিছড আহিব, পূৰা হাঁহি ধেমালিৰ এটা এপিছড আহিব। আপোনালোকে চাওক। তেলচুৰা ওৰফে আমাৰ কৰণ ডেকা। তো তেলচুৰাৰ উজ্জ্বল ভৱিষ্যত কামনা। আপোনালোকে চবে কমেডি আছাম চাই থাকক আৰু ছাপোৰ্ট কৰক। তেলচুৰাৰ কূটনীতি এপিছড আহি আছে, চববিলাকে চাওক। তো বহুত বেছি ভাল লাগিল লগ পাই। কেনে লাগিল ভিডিঅ'টো? তেলচুৰাক লগ কৰা যদি ভাল লাগছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মানে কি হ'ল, ভিডিঅ'টো ইমান এটা বনোৱা নহ'ল। তেলচুৰা আহাৰ শ্বুটিং চলি আছিল, শ্বুটিঙৰ কাৰণে মাত্ৰ 2 ঘণ্টা তাহাক ব্ৰেক দিছে। তো সেইকাৰণে মানে ইমান এটা ভিডিঅ'টো মানে লাম্বা কৰা নহ'ল। তো যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে, তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আজিৰ কাৰণে। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আজিকালি বাই বাই।